পৰশুৰাম, যাৰ অৰ্থ পৰশু, কুঠাৰ, সহ হোৱা ৰাম, ভাৰতীয় হিন্দু ধৰ্মৰ এক শ্ৰেষ্ঠ ঋষি জমদগ্নি আৰু তেওঁৰ পত্নী ৰেণুকাৰ পুত্ৰ। জমদগ্নি খুব কঠোৰ ধৰ্মৰ অনুসৰণ কৰিছিল আৰু এক আদৰ্শ ব্ৰাহ্মণ আছিল। ৰেণুকা খুব সতীসাধ্যই আৰু পূজাৰ প্ৰতি গভীৰ ভক্তি থকা এগৰাকী গৃহিণী আছিল। এদিন ৰেণুকা গংগা নদীৰ পৰা পানী আনিবলৈ গৈছিল। নদীৰ মাজত সৰ্বশক্তিমান ৰাজা চিত্ৰৰথক গা ধুই থকা অৱস্থাত দেখে। তেওঁক দেখি ৰেণুকাৰ মনত এক মুহূৰ্তৰ বাবে প্ৰেমৰ চিন্তা মনলৈ আহে আৰু তেওঁ সকলো কথা পাহৰি যায় যে তেওঁৰ বাবে স্বামী পূজা কৰিবলৈ পানীৰ কাৰণে ৰৈ আছে। জমদগ্নি নিজৰ মায়া শক্তিৰে এই কথা গম পালে। এই কথা গম পাই স্বামী জমদগ্নিয়ে তেওঁৰ 5 পুত্ৰক আদেশ দিয়ে যে তেওঁলোকৰ মাতৃ ৰেণুকাক হত্যা কৰিব লাগে। প্ৰথম 4 পুত্ৰই এই আদেশ পালন কৰিবলৈ অস্বীকাৰ কৰে, কিন্তু পঞ্চম পুত্ৰ পৰশুৰামে পিতৃৰ আদেশ পালন কৰি নিজৰ মাতৃক নিজৰ কুঠাৰখনে ডিঙি কাটি হত্যা কৰে। এই কাৰ্যৰ পিছত পিতৃ জমদগ্নিয়ে পৰশুৰামক এটা আশীৰ্বাদ বিচাৰিবলৈ কয়। পৰশুৰামে নিজৰ মাতৃক পুনৰ জীৱিত কৰাৰ অনুৰোধ কৰে। জমদগ্নিয়ে তেওঁৰ যোগ শক্তিৰ দ্বাৰা মাতৃ ৰেণুকাক পুনৰ জীৱিত কৰে আৰু তেওঁ আগৰ দৰে সুস্থ আৰু পূৰ্ণ সতীত্ব প্ৰাপ্ত হয়। এই কাহিনীৰে এটা গভীৰ ৰূপকথা আছে। 1. পিতৃ আদেশৰ প্ৰতি পৰশুৰামৰ নিষ্ঠা আৰু আনুগত্য দেখুৱাইছে। 2. জমদগ্নিৰ আদেশ ঋষি সমাজৰ কঠোৰ নিয়ম আৰু নৈতিকতাৰ প্ৰতিফলন। 3. মাতৃৰ পুনৰ জীৱন দেখুৱাইছে ক্ষমা আৰু পূৰ্ণতাৰ বিষয়। ইণ্ডিয়ান মাইথলজিৰ বাবে এই কাহিনী এক বিশেষ স্থান ৰখা ঘটনাৰূপে গণ্য। আজিৰ এই পৰশুৰামৰ মাতৃহত্যা কাহিনী কেনে লাগিল নিশ্চয় কমেণ্ট কৰিব। লগতে আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰি ঘণ্টাটো টিপি ৰাখিব। ধন্যবাদ।